নমস্কাৰ বন্ধুসকল, আজি লৈ আহিছো আপোনালোকৰ বাবে এটা নতুন ভিডিঅ'। ওয়েলকাম টু মাই ইউটিউব চেনেল ৰাণা টেক সলিউশন। আজিৰ ভিডিঅ'টো হ'ল যদি আপুনি ক'ৰবাত ফুৰিব গৈছে আৰু আপোনাৰ গাড়ীখনত ট্ৰেফিকে এটা ফাইন লগাইছে আৰু ফাইনেল স্লিপখন আপোনাক হাতত দি দিছে, সেই ফাইনখন অনলাইনত কেনেকৈ পেমেন্ট কৰিব? হয় বন্ধুসকল, আপোনাৰ ট্ৰাফিক ফাইনৰ যেটো চালান আছে সেই চালানখিনি অনলাইনত কেনেকৈ পে কৰিব? আপনার কত যাব নালাগিব, আপনি নিজে ঘৰতে বহি আপনার ট্রাফিক যেটো চালানৰ যেটো ফাইন আছে সেই ফাইনখিনি আপনি পে কৰিব পাৰিব। তো আজি এইটো ভিডিও আপনাৰ বাবে কেনেকৈ অনলাইনত আপনাৰ চালানখন পে কৰিব পাৰিব। তো আহক বন্ধুসকল ভিডিওটো আৰম্ভ কৰোঁ। আৰম্ভ কৰাৰ আগতে যদি মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে এতিয়াই সাবস্ক্ৰাইব কৰক। সর্বপ্রথমে আপোনালোকে যিকোনো এটা ব্রাউজার ওপেন কৰি লব। ওপেন কৰি ইয়াত টাইপ কৰিব পৰিবহন। পৰিবহন টাইপ কৰাৰ পিছত হোম পৰিবহন সেৱা যেটো আছে ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পিছত অলপ স্ক্ৰল ডাউন কৰি তললৈ আহিব। আহি ইয়াত দেখা পাব ই চালান সিস্টেম। ই চালান সিস্টেমত আপোনালোকে ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাৰ এটা নিউ ড্যাশবোর্ড ওপেন হৈ গৈছে। ইয়াত পে অনলাইন বুলি যেটো অপশন আছে ইয়াত ক্লিক কৰি দিব। ইয়াত পে অপশন ক্লিক কৰাৰ পিছত আপোনাৰ চালান নম্বৰ বিচাৰিছে ইয়াত। এই চালান নম্বৰখিনি আপোনাৰ ট্ৰাফিকে যেটো এটা স্লিপ আপোনাক দি দিব, সেই স্লিপখনত আপোনালোকে সেই চালান নম্বৰখিনি পাই যাব। তাৰ পৰা চালান নম্বৰখন আনি ইয়াত বহাই দিব। দিয়াৰ পিছত তাৰ পিছত ক্যাপচাটো দি দিব। তাৰ পিছত গেট ডিটেইলছত ক্লিক কৰিব। গেট ডিটেইলছত ক্লিক কৰাৰ লগে লগে আপনি ইয়াত দেখা পাব আপনার নাম, আপনি যিখন গাড়ীৰ পাবত আপনার ফাইন আহিছে সেই গাড়ীৰ নম্বৰখিনি ইয়াত পাব আৰু আপনার চালান নম্বৰ যেটো আপনি দবালে সেই নম্বৰখিনি ইয়াত পাব। আপনি কোন ষ্টেটত যাই কিনি আপনি ফাইনটো দিব লগা আছে সেই ষ্টেটখন চাব। স্ট্যাটাসটো পেন্ডিং দেখা পাব, এমাউন্টটো কিমানখিনি ফাইন আপনার কাটিছে সেই ফাইনখিনি ইয়াত দেখা পাব। এইটো ফাইন আপোনালোকে স্লিপখনতো দেখা পাব, ইয়াতো দেখা পাব। তাৰপিছত কি কৰিব আপোনালোকে পে নাওত ক্লিক কৰি দিব। পে নাওত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত এটা মোবাইল নম্বৰ বহাই ওটিপি ভেৰিফাই কৰিব লাগিব। মোবাইল নম্বৰ দিয়াৰ পিছত সেন্ড ওটিপিত ক্লিক কৰিব। সেন্ড ওটিপিত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা মেছেজ যাব, ওটিপি নম্বৰটো ইয়াত বহাই দিব। তাৰপিছত সাবমিটত ক্লিক কৰিব। সাবমিট ক্লিক কৰাৰ পিছত এনেকৈ ড্যাশবোর্ডটা ওপেন হৈ যাব এমাউন্টৰ। ইয়াত সিলেক্ট কৰি দিব, তাৰপিছত ইয়াত টিক কৰি দিব, দিয়ে কন্টিনিউত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ ডিটেইলছখিনি আহি যাব। ইয়াত আপোনাৰ নাম গোটা ডিটেইলছখিনি ইয়াত আহি যাব। তাৰপিছত আপুনি ইয়াত কনফাৰ্ম দি মাৰিব। তাৰপিছত প্ৰসেছত ক্লিক কৰি দিব। প্ৰসেছত ক্লিক কৰিব। ইয়াত আপনি ক্যাপচাখিনি বহাই দিব। কনফার্মত ক্লিক কৰি দিব। তাৰপিছত এতিয়া আপনি পে কিহৰে কৰিব? নেট বেংকিং কৰিব না ইউপিআই আইডি কৰিব না ওয়ালেটে দি কৰিব? তো মই এতিয়া ইউপিআই আইডি দি কৰিম। ইউপিআই ক্লিক কৰিলো। ইয়াত ক্লিক কৰি মই ইউপিআই আইডিটো ইয়াত মই বহাই দিম। আপোনালোকৰ ইউপিআই আইডিটো ইয়াত বহাই দিব। বহাই দিয়াৰ পিছত পে নাওত ক্লিক কৰি দিব। পে নাওত ক্লিক কৰাৰ পৰা এনেকুৱা আহি যাব আৰু আপনি ফোন পে ওয়ালেটত যাই কিনি
টকাখিনি পে কৰি দিব। পেটো মোৰ সাকসেসফুল হৈ গৈছে। ইয়াত ক্লিক ডাউনলোড চালান, মই ক্লিকত যাই কিনে ডাউনলোড চালানখিনি কৰি লম। এটা আপোনালোকে প্ৰিন্ট কৰি ল'ব। এইটো আপুনি যে পে কৰিলে তাৰ এইটো চালান। তো বন্ধুসকল, আজিৰ ভিডিওটো ইমানেই আছিল। ট্রাফিক পুলিশে যদি আপনার গাড়ীখনৰ নাম্বাৰত যদি এটা চালান ইস্যু কৰিছে আৰু মানে ফাইন ইস্যু কৰিছে, সেই ফাইনখিনি আপুনি কত যাব নালাগে, আপুনি ঘৰতে বহি নিজে অনলাইনত সেই ফাইনখিনি পে কৰিব পাৰে। তো যদি মোৰ ভিডিওটো আজিলৈ ভাল লাগিছে তেনেহলে মোৰ ভিডিওটো শ্বেয়াৰ কৰিব, আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইবটো কৰি দিয়ক। ধন্যবাদ।